BSNL-ত 120 নতুন ভেকেন্সি ওলাইছে পোষ্টৰ নাম হৈছে সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি গতিকে এইটো পোষ্টৰ লাষ্ট ডেট হৈছে আপোনাৰ 15/4/2026 আপোনালোকে 120 ভেকেন্সি ওলাইছে আৰু স্ট্ৰীম ৱাইজ ভেকেন্সি কৰি দিয়া হৈছে ইয়াৰ ভিতৰত 120টা পোষ্টৰ ভিতৰত টেলিকম সেক্টৰত থাকিব 95টা পোষ্ট আৰু ফাইনেন্স সেক্টৰত থাকিব আপোনাৰ 20টা পোষ্ট 25টা পোষ্ট আৰু যেটো পে স্কেল হ'ব আপোনাৰ 24,900 আপোনাৰ স্টাৰ্টিং পে স্কেল হ'ব গতিকে ইয়াৰ লগত আপোনাৰ গ্ৰেড পে বা অন্য যিখিনি এলাউৱেন্স হ'ল কিবা কিবি হ'ল এইখিনি বস্তু আপোনাৰ লগ লাগি আপোনাৰ স্যালাৰি প্ৰায় 40,000 প্লাছৰ পৰা ষ্টাৰ্ট হ'ব গতিকে আপুনি এটো এপ্লাই কৰিব পাৰে আৰু ইয়াৰ কাৰণে আপোনাৰ কি এলিজিবিলিটি লাগিব আপুনি চাই লওক আপুনি ভাৰতীয় নাগৰিক হ'লে হ'ল আৰু আপোনাৰ বয়স মিনিমাম 21 বছৰ বা ম্যাক্সিমাম 30 বছৰ হ'ব লাগিব তাতকে বেছি হ'লে নোৱাৰিব গতিকে আৰু OBC NCL যদি ক্যাটাগৰী আপুনি হয় তেতিয়া হ'লে আপোনাৰ কাৰণে 30 বছৰ এজ ৰিলেক্সেশন থাকিব SC ST হ'লে 5 বছৰ PWD ক্যান্ডিডেট হ'লে 10 বছৰ এনেকে আপোনালোকে জানে এইখিনি কথা আৰু এতিয়া কথাটো হ'ল এডুকেশনাল কোৱালিফিকেশন কি লাগিব আপুনি যিকোনো বেচেলৰ ডিগ্ৰী ল'ব লাগিব ইঞ্জিনিয়াৰিংত বা টেকনলজি যেটো BE বা BTech বুলি কোৱা হয় যিখিনি সাধাৰণতে আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজ বা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কৰা হয় বা যিবিলাক IIT বা NIT পৰা কৰা হয় তেনেকুৱা ডিগ্ৰীবোৰ ইয়াত বিচৰা হৈছে আৰু নহলে কি কৈছে আৰু বা কৈছে ইকুইভেলেন্ট ইঞ্জিনিয়াৰিং ডিগ্ৰী with minimum 60% marks on a regular full time basis যিকোনো তলৰ যিকেইটা ব্ৰাঞ্চ দিয়া আছে সেইকেইটা ব্ৰাঞ্চতে হ'ব লাগিব আপোনাৰ ডিগ্ৰীটো আৰু এটো ৰেগুলাৰ হ'ব লাগিব প্ৰথম কথা দুই নম্বৰ কথা হৈছে আপোনাৰ ওভাৰঅল মাৰ্কিং 60% হ'ব লাগিব তাৰ উপৰিও আপোনাৰ যিকেইটা বিভাগ হৈছে সেই বিভাগ কেইটা কি হ'ব পাৰে আপোনাৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন হ'ব পাৰে ইলেক্ট্ৰনিক্স হ'ব পাৰে কম্পিউটাৰ সায়েন্স হ'ব পাৰে ইনফৰমেশ্যন টেকনলজি হ'ব পাৰে ইলেক্ট্ৰিকেল হ'ব পাৰে ইনস্ট্ৰুমেন্টেশন হ'ব পাৰে ইয়াৰ যিকোনো যদি আপুনি এটা ব্ৰাঞ্চত কৰিছে তেতিয়া নিশ্চয়কৈ আপুনি এপ্লাই কৰিব পাৰে গতিকে আপোনালোকে কাইন্ডলি এটো এপ্লাই কৰক এতিয়া কথাটো হ'ল যদি আপোনাৰ ফিজ কিমান লাগিব যদি আপুনি আনৰিজাৰ্ভ OBC বা EWS ক্যাটাগৰী হয় তেতিয়া হ'লে 2500 টকা হ'ব আৰু SC ST বা PWD হ'লে 1250 টকা হ'ব এটো EWS মানে হৈছে ইকোনমিক্যালি উইকাৰ সেকশন গতিকে ইকোনমিক্যালি উইকাৰ সেকশনক ফিজটো 2500 লৈছে এটো কিয় লৈছে আমি নাজানো কিন্তু কথাটো হ'ল বৰ্তমান ইয়াত এনেকৈ দিয়া আছে গতিকে আপুনি এপ্লাই কৰক ঠিক আছে এইখিনি আজিলৈকে থ্যাংক ইউ